আজি আমি নবেল পুৰস্কাৰৰ বিষয়ে পঢ়িম, যিটো নবেল প্ৰাইজ বুলিও কোৱা হয় ইংৰাজীত। চ' পৰীক্ষাবিলাকত নবেল প্ৰাইজৰ বিষয়ে খুব প্ৰশ্ন অহা দেখা যায় আৰু এটা খুব কমন কুৱেশ্যন বুলি ক'ব পাৰি। গতিকে এইটোৰ বিষয়ে জানি লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট বুলি আমি ভাবোঁ। গতিকে সেয়েহে আজি আমাৰ টপিকটো হৈছে নবেল প্ৰাইজ, আৰু নবেল প্ৰাইজৰ বিষয়ে আমি আজি পঢ়িম। চ' নবেল প্ৰাইজৰ ঘোষণা কৰা হৈছিল 1900 চনত, এইটো মনত ৰাখিব। ইমান চনত প্ৰথম নবেল প্ৰাইজ দিম বুলি ঘোষণা কৰা হৈছিল, আৰু 1901 চনৰ পৰা নবেল প্ৰাইজ দিয়া আৰম্ভণি কৰা হৈছিল। মনত ৰাখিব দেই, এইটো ঘোষণা আছিল আৰু এইটো আৰম্ভণি আছিল, মনত ৰাখিব। চ' এইটো আৰম্ভণি আছিল। এতিয়া নবেল প্ৰাইজৰ নাম নবেল কিয় হ'ল, সেইটো নেক্সট কুৱেশ্যন। চ' বেচিকেলি এজন চাইণ্টিষ্ট আছিল, তেওঁৰ নাম আছিল আলফ্ৰেড নবেল, আৰু তেওঁৱেই বেচিকেলি নবেল প্ৰাইজ দিয়াৰ কথা চিন্তা কৰিছিল, আৰু তেওঁৰ নামৰ দ্বাৰাই বেচিকেলি নবেল শব্দটো আহিছে। চ' আলফ্ৰেড নবেলে বহুত বস্তু আৱিষ্কাৰ কৰিছে, প্ৰায় 355টা আৱিষ্কাৰ কৰিছে তেওঁ। তাৰে ভিতৰত ডাইনামাইট, যিটো বম, ডাইনামাইট যিটো 1867ত তেওঁ আৱিষ্কাৰ কৰিছে, সেইটো চবচে তেওঁৰ প্ৰসিদ্ধ নাইবা চবচে পপুলাৰ নাইবা চবচে ডাঙৰ আৱিষ্কাৰ বুলি ক'ব লাগিব। পিছত তেওঁ কিবা কিবি কিতাপ পঢ়িলে নাইবা তেওঁৰ মাইণ্ডটোত এটা ধাৰণা আহিলে, তেওঁ মানে তেওঁৰ বহুত পইচা ইনকাম কৰিছিল, আৰু সেয়ে তেওঁৰ পইচাৰে বেচিকেলি প্ৰাইজ দিব, যিয়ে বিশেষ ধৰণৰ কাম কৰে গোটেই বিশ্বজুৰি। চ' সেই উদ্দেশ্যে বেচিকেলি নবেল প্ৰাইজৰ আৱিষ্কাৰ হৈছিল। এতিয়া নবেল প্ৰাইজ দিয়াৰ বেচিকেলি কিছুমান সংগঠন আছে নাইবা কিছুমান সংস্থা আছে, আৰু নবেল প্ৰাইজ সাধাৰণতে নৰৱে প্লাছ ছুইডেন, মই প্লাছ দিছোঁ, তাৰো এটা কথা আছে, বেচিকেলি ছুইডেনত দিয়া হয় হা। নবেল প্ৰাইজ এইখন ঠাইত দিয়া হয়। নৰৱে প্লাছ ছুইডেন কিয় কোৱা হৈছে সেইটোৰ বিষয়ে আমি পিছত আলোচনা কৰিম। প্ৰথমতে আমি জানি লওঁ যে নবেল প্ৰাইজ কি কি ক্ষেত্ৰত দিয়া হয়। সাধাৰণতে 5টা ক্ষেত্ৰত প্ৰথমতে দিয়া হৈছিল। একদম ষ্টাৰ্টিঙত যেতিয়া এনাউন্স কৰা হৈছিল 5টা ক্ষেত্ৰত, কিন্তু প্লাছ বৰ্তমান এটা এক্সট্ৰাকৈ আহিছে, যিটো এটা এক্সট্ৰা ক্ষেত্ৰ বৰ্তমান আহিছে, যিটো 1967ত ঘোষণা কৰা হৈছিল, আৰু তোমাৰ 1969ৰ পৰা সেইটো দিয়া হৈছে হা। সেইটো গতিকে আমি জানি লওঁ যে এই 6টা একচুৱেলি কি কি ক্ষেত্ৰ। একেবাৰে প্ৰথমটো হৈছে ফিজিক্স, যিটো অসমীয়াত পদাৰ্থ বিজ্ঞান বুলি কোৱা হয়। নাম্বাৰ 2 কেমেষ্ট্ৰি, যাক অসমীয়াত ৰসায়ন বুলি কোৱা হয়। ৰসায়ন বিজ্ঞান, একচুৱেলি ৰসায়ন বিজ্ঞান বুলি কোৱা হয়। নাম্বাৰ 3 পিচ, পিচ মানে অসমীয়াত শান্তি, শান্তি। নাম্বাৰ 4 লিটাৰেচাৰ, যাক অসমীয়াত সাহিত্য বুলি কোৱা হয়। আৰু নাম্বাৰ 5 মেডিকেল বা ফিজিঅ'লজি, ফিজিঅ'লজি যিকোনো এটা শব্দ ইউজ হ'ব পাৰে। ফিজিঅ'লজিও মানে এইটোৱে বুজাব, আৰু ইয়াক অসমীয়াত কি বুলি কোৱা হ'ব, চিকিৎসা বিজ্ঞান। ঠিক আছে। আৰু 1967ত প্ৰথমবাৰ কিহৰ ওপৰত দিয়া হৈছিল, ইকনমিক চাইন্স, ইকনমিক চাইন্স, যাক অৰ্থনীতি বিজ্ঞান বুলি কোৱা হয়। অৰ্থনীতি বিজ্ঞান, যাক অৰ্থনীতি বিজ্ঞান বুলিও কোৱা হয়। এইটো 1969ৰ পৰা প্ৰথম দিয়া হৈছিল, আৰু এনাউন্স কৰা হৈছিল 1967ত, যিটো বস্তু মই ওপৰত লিখি দিছোঁ। অ'কে। চ' এতিয়া কেতিয়া দিয়া হয় আৰু ক'ত দিয়া হয়। চ' আপোনালোকে যদি মানে বস্তুটো যদি অবজাৰ্ভ কৰিছে, তেতিয়াহ'লে প্ৰত্যেক বছৰে অক্টোবৰ মাহত এইটো এনাউন্স কৰা হয়। অক্টোবৰ মাহত লিষ্টখন দিয়া হয় যে কোনে কোনে নবেল পালে, সেইটো দিয়া হয়। তাৰপিছত আৰু পুৰস্কাৰ দিয়া হয় 10 ডিচেম্বৰ তাৰিখে। 10 ডিচেম্বৰ তাৰিখে ক'ত দিয়া হয়, দুখন প্লেচ আছে, মই দিলোঁ অলপ আগতে, নৰৱে আৰু এখন আছে ছুইডেন। অ'কে। চ' ইয়াত যে মই প্লাছ দিছিলোঁ অলপ আগতে, কিয় দিছিলোঁ, বিকজ একেবাৰে ষ্টাৰ্টিঙত বেচিকেলি নৰৱে আৰু ছুইডেন একেলগে আছিল, বাট পিছত কি হ'ল, নৰৱে আৰু ছুইডেন ছেপাৰেট হৈ গ'ল। তাৰপিছত যিটো পিচ আছে, যিটো পিচ ক্ষেত্ৰ আছে, শান্তিৰ ক্ষেত্ৰ যিটো আছে নবেল প্ৰাইজৰ ক্ষেত্ৰত, সেইটো কেৱল নৰৱেত দিয়া হয়। মনত ৰাখিব, পিচটো কেৱল নৰৱেত দিয়া হয়, আৰু বাকী যিমানটা 5টা যে আছে, বাকী 5টা সেইকেইটা ছুইডেনত দিয়া হয়, সেইটো মনত ৰাখিব। ঠিক আছে। চ' এইটোৱে বেচিকেলি।
তাৰপিছত এই পিছটো অলপতো আপোনালোকে গমে পালে যে ই অলপ এক্সেপশ্যন। পিছৰ লগত আৰু এটা এক্সেপশ্যন আছে যে নবেল প্ৰাইজবিলাক সাধাৰণতে যিকোনো এটা নবেল প্ৰাইজ সদায় মানুহক দিয়া হয়, সদায় মানুহকহে দিয়া হয়, ইণ্ডিভিজুৱেল বুলি কোৱা হয়, মানুহক, সদায় মানুহক দিয়া হয়, ইণ্ডিভিজুৱেলক দিয়া হয়, কোনো ইনষ্টিটিউট বা সংগঠন বা কলেজ এইবিলাকত দিয়া নহয়। কিন্তু যিটো পিচ আছে, শান্তিৰ নবেল বঁটা আছে, সেইটো এটা ইনষ্টিটিউটেও পাব পাৰে। ইনষ্টিটিউট মানে এইটো এখন কলেজ হ'ব পাৰে, কিবা সংস্থা হ'ব পাৰে, কিবা এটা মানে মানুহ নহয় পেলাই কিবা এটা সংগঠনো হ'ব পাৰে যাক নবেল প্ৰাইজৰ পিচটো দিব পৰা যায়। ঠিক আছে, এইটো এটা নিয়মো আছে। তাৰপিছত নেক্সট আহিল 1974 এনাউন্স কৰা হয় যে মৃতকক নবেল প্ৰাইজ দিয়া নহ'ব। দিয়া নহয়। এতিয়া মৃতকক নবেল দিয়া নহয় মানে কি, ধৰা হ'ল নাম এটা এনাউন্স হ'ল অক্টোবৰ মাহত, যেতিয়া লিষ্টখন ওলায় তেতিয়া নামটো এনাউন্স হ'ল যে অমুকে ফিজিক্সত নবেল পালে। তাৰপিছত তেওঁ মৰি গ'ল 10 ডিচেম্বৰৰ আগে আগে, তেতিয়াহ'লে বৰ্তমানৰ নিয়ম অনুসৰি তাক নবেল দিয়া নহয়। কিন্তু দুজন মানুহ আছিল, যি দুজনে ইয়াৰ আগতে এনাউন্স হোৱাৰ আগতে বেছিকেলি এই যিটো নিউজ আছে নাইবা যিটো নিয়ম আছে, সেই নিউজটো নাইবা নিয়মটো এনাউন্স হোৱাৰ আগতে তেওঁলোকৰ মৃত্যু হৈছিল আৰু তেওঁলোকে নবেল পাইছিলোঁ। আৰু সেই দুজনো বহুত বেছি ইম্পৰ্টেণ্ট, বিকজ সেই দুজন যিহেতু এক্সেপশ্যন, গতিকে আমি তাক মনত ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট। 1931 পাইছিল, তেওঁৰ নাম আছিল এৰিক এক্সেল। অসমীয়াত লিখাসকলে বেছিকেলি যিসকলে অসমীয়াত নোটছ কৰি আছে তেওঁলোকে এই শব্দটো জাষ্ট নিজে বনাই দিলেই হ'ল, এৰিক, গতিকে এনেকুৱা টাইপ হ'ব। যিহেতু এইবিলাক ইংলিছত, গতিকে আমি নিজে ট্ৰেন্সলেট কৰি পেলাই বনাই দিলেই হ'ল, এৰিক এক্সেল। গতিকে যি বুলি ভাবে আপুনি সেইটোৱে আৰু এক্সেল এনেকুৱা হ'ব চাগে মোৰ মতে, গতিকে এৰিক এক্সেল। চ' আপোনালোকে নিজে এইটো মই যিটো স্পেলিং ইউজ কৰিছোঁ সেইটো আপোনালোকে কৈ দিলে হৈ গ'ল। আৰু এওঁ কিহত লাভ কৰিছিল, সাহিত্যত, মনত ৰাখিব, সাহিত্যত লাভ কৰিছিল। তাত 1961 আন এজনে লাভ কৰিছিল, তেওঁৰ নাম আছিল ডেগ। এইটো মনত ৰাখি ল'ব, ডেগ। যদি ডেগটো আপুনি মনত ৰাখে তেতিয়াহ'লে হৈ যাব। একচুৱেল নাম আছিল ডেগ হেমাৰচল্ট, হা, গতিকে ডেগ। আৰু তেওঁ বেছিকেলি পিছৰ কাৰণে লাভ কৰিছিল, শান্তিৰ কাৰণে, পিছৰ কাৰণে লাভ কৰিছিল, এইটো মনত ৰাখিব। হ'ল। তাৰপিছত নেক্সট আমি আহোঁ যে পোনপ্ৰথমে নবেল কোনে পাইছিল। চ' আপোনালোকে গমে পালে ইতিমধ্যে 1901 নবেল পুৰস্কাৰ প্ৰথম দিয়া হৈছিল। আৰু তেতিয়া দুজন মানুহে বেছিকেলি শান্তিৰ কাৰণে দুটা নবেল প্ৰাইজ পাইছিল, বেছিকেলি শান্তিৰ কাৰণে নবেল প্ৰাইজ পাইছিল। চ' এজন আছিল তাৰে ফ্ৰেডেৰিক পেছি, ফ্ৰেডেৰিক পেছি, এইটো এটা আছিল। দুয়োটাই শান্তিৰ কাৰণে পাইছিল। আৰু দুই নম্বৰজন আছিল হেনৰি ডুনেণ্টজন খুব প্ৰসিদ্ধ মানুহ, আৰু ইয়াৰ ওপৰত কুৱেশ্যন সচৰাচৰ দেখা যায়, বিকজ এওঁ মানে প্ৰতিষ্ঠা কৰিছিল ৰেড ক্ৰছ, যিটো সংগঠন আছে বা ইনষ্টিটিউট আছে, সেইটো যিটো ৰেড ক্ৰছ ডে পালন কৰা হয় 8 মে তাৰিখে। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে বেছিকেলি জেনেভাত, খুব ইম্পৰ্টেণ্ট একচুৱেলি। চ' এইটো মনত ৰাখিব। আৰু ৰেড ক্ৰছে চবচে বেছি নবেল বিজয়ী 3 বাৰ পাইছে। চ' ৰেড ক্ৰছ 3 বাৰ নবেল বিজয়ী, ঠিক আছে, সেইটো মনত ৰাখিব আপোনালোকে। চ' পোনপ্ৰথমে এই দুজন মানুহে পাইছিল, আৰু দুজনে কিহৰ কাৰণে পাইছিল, শান্তিৰ কাৰণে, সেইটো মনত ৰাখিব। আৰু আপোনালোকৰ নোটছখিনি বঢ়িয়াকৈ ছিষ্টেমেটিকেলি কৰি যাব। আৰু নোটছ লেখাটোৱে বহুতখিনি ভাল বস্তু। PDF-ৰ পৰা পঢ়াটো বহুত বেছি ভাল নহয়, বিকজ নোটছ কৰাৰ লগে লগে আপোনালোকৰ ডাবল ৰিভাইজ হ'ব। মোৰ তাততো পঢ়িলে লগে লগে আপোনালোকে নিজে লিখিও গ'ল, গতিকে নোটছ বনোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। ঠিক আছে। তাৰপিছত নেক্সট আমি আহোঁ, কিছুমান মানে আছে মানুহ আছে যিবিলাকে দুবাৰকৈ নবেল পাইছে। অৱশ্যে তাৰ আগতে আমি জানিলোঁ যে এটা পুৰস্কাৰ নাইবা এটা ছাবজেক্টত নাইবা এটা ক্ষেত্ৰত কিমানজন মানুহে এটা বছৰত নবেল পাব পাৰে। চ' 3 বাৰ পাব পাৰে, মনত ৰাখিব। মেক্সিমাম 3টাই পাব পাৰে, 3টাই। যেনেকৈ ফিজিক্সতে 2021 কেইটাই পাইছে, 3টাই পাইছে, হয়নে নাই? গতিকে ফিজিক্সতে যদি চাব যাওঁ 3টাই পাইছে নাই? চ' সেনেকুৱা ধৰণৰ কথা যে মেক্সিমাম, এইটো মেক্সিমাম, আৰু মিনিমামটো 1 আছেই বাৰু। গতিকে মেক্সিমাম 3টাই এটা ছাবজেক্টত নবেল পাব পাৰে। গতিকে 3টা পোৱা কোনো আছিল ফাৰ্ষ্ট, এইটো ৰেড ক্ৰছ আছিল, মনত ৰাখিব সেইটো। তাৰপিছত কিছুমান আছে যিবিলাকে দুবাৰ নবেল পাইছে, গতিকে সেইকেইটাও বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে আমি সেইকেইটাৰ বিষয়েও জানি লোৱাটো ভাল হ'ব। চ' প্ৰথমতে আছিল তাৰে ভিতৰত মেৰী কিউৰী, যাৰ বিষয়ে আপোনালোকে শুনি আহিছে। মেৰী কিউৰী, একচুৱেলি স্পেলিংটো অলপ ভুল হ'ল, ডাবল আৰ হ'ব লাগিছিল, মেৰী কিউৰী। আৰু এওঁ পাইছিল এবাৰ ফিজিক্সত
আৰু এবাৰ পাইছিল কেমেষ্ট্ৰিত। মনত ৰাখিব, ক'ত পাইছে সেইটো মনত ৰাখিলেই হৈ গ'ল। ঠিক আছে। আৰু মেৰী কিউৰী কি হয়, প্ৰথম উমেন হয়, ফাৰ্ষ্ট উমেন টু উইন নবেল, মানে নবেল পোৱা প্ৰথম উমেন হয়, প্ৰথম তিৰোতা। বিকজ এই ফিজিক্সত যে পাইছিল 1903 চনত পাইছিল তাই, যিহেতু 1901 দিয়া হৈছিল, তাত 1903 চনত তাই পায়েই গ'ল, গতিকে প্ৰথম মহিলা হৈছে নবেল বিজয়ী, সেইটো হৈছে মেৰী কিউৰী। নেক্সট আহিল নাম্বাৰ 2 জন বুলি মনত ৰাখিলে হৈ যাব। জন ৱাৰ্ডিং হয় একচুৱেলি তেওঁৰ একচুৱেল নাম। জন ৱাৰ্ডিঙে 2বাৰ ফিজিক্সতে পাইছিল, মনত ৰাখিব। এই ট্ৰেনজিষ্টৰ যে পাইছে আপোনালোকে, ট্ৰেনজিষ্টৰৰ আৱিষ্কাৰক এওঁৱে আছিল। তাৰপিছত নেক্সট আহিল ফেডৰিকে 2বাৰ কেমেষ্ট্ৰিত পাইছে, কেমেষ্ট্ৰি মানে ৰসায়ন বিজ্ঞান। তাত নেক্সট আহিল লিছন, তেওঁ পাইছিল কেমেষ্ট্ৰি আৰু পিছৰ কাৰণে পাইছিল। চ' এই 4গৰাকী বেচিকেলি কি 2বাৰ নবেল বিজয়ী। ঠিক আছে। অ'কে। তাৰপিছত আমাৰ চবচে পপুলাৰ নাম যিটো আইনষ্টাইনো নবেল পাইছিল, মনত আছেনে আইনষ্টাইনৰ নামটো? 1921 কিহত পাব? নিশ্চয় ফিজিক্সতে পাব। চ' 1921 ফিজিক্স, মনত ৰাখিব। অ'কে। তাৰপিছত আপোনালোকে গমেই পালে যে ফিজিক্সত নবেল আছে, মানে পদাৰ্থ বিজ্ঞানত নবেল আছে, কেমেষ্ট্ৰিত নবেল আছে, আৰু বায়'লজি মানে কি মেডিকেলতো নবেল আছে, কিন্তু মেথছততো নাই। গতিকে মেথছত এটা পুৰস্কাৰ আছে, যাক এবেল পুৰস্কাৰ বুলি কোৱা হয়। এবেল পুৰস্কাৰ, এইটো নবেল নহয়, কিন্তু ইয়াৰ এটা নাম আছে যে ইয়াক মেথছৰ নবেল বুলি কোৱা হয়, মনত ৰাখিব। গণিতৰ নবেল বুলি কাক কোৱা হয়? মেথছৰ নবেল। এবেল পুৰস্কাৰক গণিতৰ নবেল পুৰস্কাৰ বুলি কোৱা হয়। ঠিক আছে। অ'কে। তাত আৰু কিছুমান সৰু সৰু কুৱেশ্যন আছে, যেনেকৈ য়ংগেষ্ট নবেল উইনাৰ, চবচে ডেকা বয়সত নবেল উইনাৰ কি হৈছে, এজন পাকিস্তানী, 17 বছৰ বয়সত পাইছিল, মনত ৰাখিব এইটো। আৰু তাই পাকিস্তানী আছিল, যিহেতু পাকিস্তান আমাৰ বহুত ওচৰত, গতিকে এইটো এটা কুৱেশ্যন হ'ব পাৰে। গতিকে পাকিস্তানী আছিল, আৰু তেওঁৰ নাম কি আছিল? মালালা আছিল, মনত ৰাখিব। মালালা ইউছুফাই, মালালা বুলি মনত ৰাখিলে হৈ যাব, মালালা আছিল। ঠিক আছে। আৰু এওঁ আছিল এজনী মহিলা। পুৰুষ বুলি যদি কয়, পুৰুষ কোন চবচে ডেকা বয়সত নবেল জয় কৰা পুৰুষ কোন আছিল? চ' সেইটো এটা কুৱেশ্যন হৈ যাব পাৰে। আৰু তেওঁৰ নাম কি আছিল? ফিজিক্সৰে আছিল কি? লৰেন্স ব্ৰেগ। এইটো ফিজিক্সৰ বিলাকে খুব চিনি পাব, বিকজ ব্ৰেগছ ল' বুলি আছেই। আৰু তেওঁ কিমান বছৰত পাইছিল সেইটো মনত ৰাখিব, 25 বছৰত, 25 বছৰ হা। আৰু এওঁ কিহৰ কাৰণে পাইছিল? এই মালালাই কিহৰ কাৰণে পাইছিল? মালালাই পাইছিল পিছৰ কাৰণে, মনত ৰাখিব, পিছ। আৰু এওঁ ফিজিক্সৰ কাৰণে পাইছিল, ফিজিক্স। ঠিক আছে। চ' এইখিনিয়ে খুব মানে ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ, আৰু আশা কৰোঁ আপোনালোকে ভালো পালে। তাৰপিছত মই আৰু এটা নেক্সট ভিডিঅ' এটা আনিম, য'ত 2021 যিকেইটা নবেল বিজয়ী আছিল সেইকেইটাৰ বিষয়ে ক'ম, লগতে আমাৰ ইণ্ডিয়াৰ কোনে কোনে নবেল পাইছে, নাইবা ইণ্ডিয়াৰ প্ৰথম কোনে নবেল পাইছে, সেইখিনি বস্তু দিম, যাতে এইটো ভিডিঅ' বেছি দীঘল নহয়। সেইকাৰণে মই ইয়াতে এইটো সামৰিছোঁ, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চায়ো ভাল পাইছে। বাকী আপোনালোকে নোটছ কৰি ল'ব বস্তুখিনি, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত সুবিধা হ'ব। আৰু যদি ইংৰাজীত লিখা গৈছে আপোনালোকে শব্দবিলাক, মই যিহেতু স্পেলিং কৈ গৈছোঁ, গতিকে অসমীয়াত আপোনালোকে সেইখিনি লিখি ল'ব। ধন্যবাদ।